শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ দৰে ব্যক্তিৰ বিৰুদ্ধে আমাৰ ক্ষোভ থকাটো স্বাভাৱিক। আপোনালোকে চাওক, সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ স্তৰৰ এগৰাকী শিল্পীক এজন মিউজিচিয়ান এজন বাদ্যযন্ত্ৰীৰ লগত লৈ ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ লৈ গৈছে। এয়াই হৈছে তেওঁৰ পেছাদাৰী ব্যৱহাৰ। অসমৰ যদি যিকোনো এখন বিহু সমিতি, যিকোনো এখন পূজা সমিতি, যিকোনো এখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়, দিল্লীৰ অসমীয়া মানুহখিনিয়ে যদি এই সিদ্ধাৰ্থ শৰ্মাক অনুৰোধ কৰিলেহেঁতেন যে আমাৰ এবাৰ বাজেট কিছু কম আছে, জুবিন গাৰ্গক এজন মিউজিচিয়ানৰ সৈতে সংগীত পৰিৱেশন কৰিবলৈ লৈ আহক, দি ক'ব পাৰোঁ তেওঁ নস্যাৎ কৰিলেহেঁতেন, বেয়াকৈ ক'লেহেঁতেন, ওচৰ চাপিব নিদিলেহেঁতেন। শ্যামকানু মহন্তৰ প্ৰতি এনেকুৱা কি অহৈতুকী প্ৰীতি আছিল যে জুবিন গাৰ্গৰ স্তৰৰ এগৰাকী শিল্পীক মাত্ৰ এজন বাদ্যযন্ত্ৰীৰ সৈতে ছিংগাপুৰত পৰিৱেশন কৰিবলৈ গ'ল। এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিসকলে জুবিন গাৰ্গৰ জীৱনকালত তেওঁৰ বুকুতে থাকি কেঁকুৰাৰ দৰে খুলি খুলি খালে আৰু সেইকাৰণে তেওঁলোকে শাস্তি পাব লাগিব। ছিংগাপুৰত সাগৰৰ পাৰলৈ, সাগৰৰ মাজলৈ ইয়টত লৈ গৈ পাৰ্টি কৰি তেওঁৰ মৃত্যুৰ সময়ত শেষ উশাহ বিচাৰি ককবকাই থকা অৱস্থাত হাঁহি কিকিন্দালি কৰি থকা ছিংগাপুৰৰ অসমীয়াকেইটা, তেওঁলোকে কিন্তু এইখিনি সময়ত তদন্তত সহায় কৰা নাই। অসমৰ মানুহে, লাখ লাখ অনুৰাগীয়ে জানিব বিচাৰিছে আমাৰ প্ৰাণৰ শিল্পীগৰাকী কিয় হেৰাই গ'ল, কেনেকৈ হেৰাই গ'ল, কাৰ গাফিলতিত হেৰাই গ'ল। এই তদন্তত সহযোগ নকৰি তেওঁলোকে প্ৰমাণ কৰিছে যে তেওঁলোকৰ অসম প্ৰেম নাই, তেওঁলোক আচলতে জাতীয় শত্ৰু। আৰু সেইকাৰণে আমি চৰকাৰখনক দাবী জনাব বিচাৰিছোঁ যে জাতীয় শত্ৰুসকলক অনুনয় বিনয় কৰাৰ দৰকাৰ নাই। দিল্লীত বিজেপিৰ চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়, বিশ্বগুৰু বুলি কয়, সেই মানুহকেইটাক এতিয়ালৈকে চুচৰাই অসমলৈ টানি আনিব কিয় পৰা নাই, সেই প্ৰশ্নটোহে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। আমি বিচাৰোঁ সেই ইয়ট পাৰ্টি কৰিবলৈ যোৱা প্ৰতিজন অসমীয়াক জবাবদিহি কৰা হওক, তেওঁলোকক চুচৰাই অনা হওক, তদন্তৰ আওতালৈ অনা হওক আৰু যিয়ে দোষী নহওক কিয় কঠোৰ শাস্তি দি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়া হওক।